फ्रेंड्स पुनर्बार स्वागतम जनाइছোঁ মোৰ চেনেললৈ আৰু আজি বনাব গৈছোঁ ফ্ৰাইড ফিশ তো আহক চাওঁ কেনেকৈ কি বনাওঁ আৰু আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো ফ্ৰাইড ফিশ বনাবৰ কাৰণে প্ৰথম আমি মাছখিনি মেৰিনেশ্যন কৰিব লাগিব আৰু তাৰ কাৰণে মই এটা বাটি লৈ লৈছোঁ আৰু ইয়াত প্ৰথম মই 4 পিচ মাছ দি দিম আৰু এই মাছত প্ৰথম অলপ হালধি গুড়ি লগতে অলপমান নিমখ দিম নিমখ এতিয়া মই অলপ কমকৈ দিম আৰু আপোনাৰ অলপমান ধনিয়া আৰু পুদিনাৰ চাটনি অলপ আপোনাৰ যেন চাটনিটো নাই তেন্তে আপোনাৰ ধনিয়া বা পুদিনা চপ কৰি দিব পাৰে আৰু লগতে চপ গাৰ্লিক মানে নহৰু একদম সৰু সৰুকৈ কাটি দিছোঁ আৰু চপ আদা সৰু সৰুকৈ কাটি লৈছোঁ মই আৰু এইখিনিত এতিয়া আমি গোটেইখিনি মিক্স কৰি ল'ম সো আমি মাছ গোটেইখিনি মিক্স কৰি ল'লোঁ আমাৰ আৰু এতিয়া এইখিনিত মেৰিনেশ্যনৰ কাৰণে থৈ দিম প্ৰায় 5-10 মিনিটমানৰ কাৰণে আৰু এইপিনে মই প্লেট এখন লৈ লৈছোঁ আৰু প্লেটখনত ইয়াত প্ৰথম অলপ চাউলৰ গুড়ি দি দিম আৰু লগতে অলপ চুজি অলপমান বেছিকৈ লৈছোঁ আৰু ইয়াত অলপমান ৰেড চিলি পাউডাৰ লগতে অলপ হালধি গুড়ি আৰু অলপ নিমখ দি দিম স্লাইড আৰু আমাৰ এইটো মিক্সাৰখিনি আমাৰ চুজি হওক বা চাউলৰ গুড়ি আৰু যোনখিনি দিছোঁ ৰেড চিলি পাউডাৰ হালধি এইখিনিত জাষ্ট আমি এবাৰ মিক্স কৰি লওঁ হাতেৰে আৰু আমাৰ মাছখিনি প্ৰায় হৈ গ'ল 5 মিনিটমান মেৰিনেশ্যন কৰা আৰু এতিয়া মাছখিনি আমি আমাৰ এইখিনিত মিক্সাৰত জাষ্ট এবাৰ কোট কৰি ল'ম সো আমি মাছ গোটেইখিনি কোটিং কৰি ল'লোঁ আৰু এইপিনে কেৰাহী এটাত তেল গৰম হ'বলৈ দিছোঁ আমাৰ তেলখিনি গৰম হোৱাত ইয়াত এতিয়া মই মাছখিনি দি দিম আমি মাছ এপিচ এপিচকৈ ফ্ৰাই কৰি ল'ম আৰু জুইৰ ফ্লেমটো মিডিয়ামত থৈ দিম চাইডৰ পৰা আমাৰ মাছৰ পিচটো ফুলি গৈছে মানে এইপিনে হৈ গৈছে আৰু এতিয়া আমি পিচটো এইটো উল্টাই দিম মানে এইটো চাইডৰ পিচটো আমি ফ্ৰাই কৰি ল'ম সো আমাৰ মাছ পিচ ফ্ৰাই কৰা হৈ গৈছে আৰু আপুনি চাব পাৰে অলপমান ব্ৰাউনিছ য়েল্লো কালাৰ টাইপৰ হৈছে আৰু আহক এতিয়া বাকী কেইপিচো আমি এনেকৈ ফ্ৰাই কৰি লওঁ তো আমি গোটেইখিনি মাছ ফ্ৰাই কৰি ল'লোঁ আৰু আহক ইয়াৰ এতিয়া প্লেটিং কৰোঁ এইটোৱে আছিল আজিৰ ৰেচিপি ফ্ৰাইড ফিছ আপোনালোকে ঘৰত বনাওক আৰু ট্ৰাই কৰক আৰু নিশ্চয় আপোনালোকে ভাল পাব আৰু আপোনাৰ যদি কিবা নতুন ডিছ জানিব ইচ্ছা আছে কমেণ্ট বক্সত নিশ্চয় জনাব আৰু টেগ কৰিব যোনে মাছ খাই ভাল পায় আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ তেতিয়ালৈ সকলোৱে ভালে থাকক সকলো সুস্থ থাকক থেংক ইউ এভৰিৱান টেক কেয়াৰ